নমস্কাৰ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভাল। চব সদায় একেডোখৰ জেগাতে দেখিব আপোনালোকে। এইডোখৰত অকণমান ৰ'দটো পৰে, ৰ'দ লওঁ ৰাতিপুৱা। তাৰপিছত তাত লাই শাকৰ পুলি কেইটামান ৰুই লওঁগৈ। লাই শাক অলপ ছিটিয়াইছিলোঁ মই, ইমানেই ডাঠকৈ ওলালে, ডাঙৰ নহ'বই চাগে এতিয়া। মাজে মাজে অলপ উঘালি দিওঁগৈ আৰু ফুলনিখনো দেখাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এতিয়া মই ফুলনিখনো আপোনালোকক অকণমানকৈ দেখাই দিছোঁ। মোবাইলটো ধৰিবলৈ দিগদাৰ হৈছে। মাজে মাজে কাৰ্টুনত এনেকৈ শাকো লগাইছোঁ। ইয়াতে লাই পুলি কেইটামান ৰুই দিওঁ। ৰুই থৈ দিওঁচোন বাৰু, কি হয় চাওঁ, ডাঙৰ হয়নে নহয়নে। কেতিয়াবা এনেকুৱা সৰু পুলিবোৰ খাৰ লাগি যায়। অকণমান ডাঙৰ হ'লে গোবৰ চোবৰ দি দিব লাগিব। একেবাৰে সৰু সৰু এনেকুৱাবোৰে ৰুই দিলোঁ মই, কেইটামান ৰুলোঁ আৰু কাৰ্টুনতে। এইবোৰ চাওকচোন, ইমানেই ঘনকৈ ওলালে, মানে মই ছিটিয়াওঁতে তেনেকুৱা হ'ল, যিমান আছিলে গোটেইখিনি ছিটিয়াই দিলোঁ। এতিয়া উঘালি দিওঁ মাজে মাজে, আৰু এইখিনি মানে উঘালি আলুৰ লগত পিটিকি খাবলৈ ভাল হ'ব। একেবাৰে অকণমান জেগা আছে আমাৰ, মুঠতে এনেই আৰু কিবা এটা ছিটিয়াই থৈছোঁ, দেখিবলৈকে ভাল লাগে আচলতে। এয়া মাজে মাজে ধনিয়াও আছে, সৰু সৰুকৈ ওলাইছে অকণমানকৈ ক'ৰবাত ক'ৰবাত। মূলা গুটি আছিলে, মূলা গুটিও অলপ ছাইডতে ছিটিয়াইছিলোঁ, সেইখিনিও ওলাইছে বাৰু, একেই হৈছে এনেকুৱাই। এইফালে কাৰ্টুনত এইবোৰ ফ্ৰেঞ্চ বিন দিছিলোঁ, ডাঙৰ হৈছে। এয়া বেঙেনা পুলি কেইটামান দিছিলোঁ, ধুনীয়া হৈছে পুলিকেইটা। চব দি থৈ দিছোঁ মাজে মাজে, ডাঙৰ হ'লেহে গম পাম কি হয় আৰু। কেইটা ওলকবি হৈছিলে, এইখিনি মচুন্দৰী, কিন্তু এতিয়া বেয়া হৈ গৈছে। এইবোৰ ধনিয়া আছে মাজে মাজে, ফ্ৰেঞ্চ বিনবিলাকৰ মাজে মাজে দি দিছোঁ, ছিটিয়াই দিছিলোঁ। ফুলো আছে মাজতে, ইন্দ্ৰমালতী, এইখিনি বহুত আছিলে কাটি দিলোঁ মই মাজত। এয়া জবা বৰ ধুনীয়াকৈ ফুলিছিলে, কিন্তু বেমাৰ লাগিছে অলপ। এইবিলাক এনেকৈ কাৰ্টুনত আছে। আৰু এয়া হৈছে বাগানভেলিয়া, এবাৰ লগাইছিলোঁ, চাওক কিমান ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে আৰু। এইটো এটা ডালতে হৈ গৈছে ধুনীয়াকৈ। ভাল লাগে এনেকৈ ফুলি থাকিলে। আৰু আচলতে আমাৰ ৰ'দ নপৰে, ৰ'দলৈ আনি থাকিবলগীয়া হৈছে, ইফালৰ পৰা সিফালে নিওঁ। কিছুমান বেয়া হৈ গৈছে ফুলবোৰ, এটা ছাইড ৰ'দ নপৰে। কিছুমান ফুলক বহুত ৰ'দ লাগে আচলতে। ফুলবোৰ ফুলি থাকিলে মনটো ভাল লাগি যায়। আজিকালি প্ৰায়বিলাক মহিলাই ফুলৰ খেতি কৰে, ফুলৰ প্ৰতি বেছি আকৰ্ষিত আচলতে মহিলাসকল। আৰু শাকৰ খেতিও আজিকালি প্ৰায় মহিলাই কৰিছে, তেনেকৈ কাৰ্টুনতো কৰে, যিবিলাকৰ জেগা নাই আচলতে, ছাদত কৰে বহুতে, ভাল লাগে আৰু। এজোপা বাগানভেলিয়া, এজোপা হালধীয়া হ'ব নেকি, ফুলা নাই, এবাৰহে ফুলিব। এজোপাও সম্পূৰ্ণকৈ ফুলিলে ভাল লাগিব দেখিবলৈ, অলপকৈ ওলাইছে আৰু। মানে ৰ'দ লাগে আচলতে, বহুত ৰ'দ লাগে ইহঁতক। ইয়াৰো
দুজোপাহে আছিলে আগতে, এতিয়া মই পুলি কেইবাটাও টাবতে দি দিলোঁ। বহুত ফুলিব এবাৰ, বহুতখিনি হৈ গ'ল। ৰেড কালাৰ হয়, ফুলিলে ভাল লাগিব। আৰু এইফালে মই ইন্দ্ৰমালতী, সেইখিনি মই কাটিং কৰিছিলোঁ, কিন্তু ইমান দিন লাগিছে, বৰ ভাল নহ'ল আচলতে। কিবা বেমাৰ এটা লাগি যায় ইয়াৰ। কিন্তু কলি মাৰিছে আৰু দেৰিকৈ চাগে ফুলিব। এইখিনি আগৰ আছিলে, ইয়াৰ পৰাই কাটিং কৰিছিলোঁ মই। এইখিনিও ফুলা নাই। ইয়াৰ এইটোতো আছিলে, ইয়াৰ এইটো অৱস্থা হ'ল। ইয়াৰো পুলি ওলাইছিলে, সেইকেইটা ইয়াত ৰুই দিলোঁ। ডাঙৰ এজোপা আছে, এজোপা মৰিয়ে গৈছিলে, কিন্তু বহুত কষ্ট কৰি বচালোঁ আৰু। এয়াই আৰু অলপকৈ আপোনালোকক দেখাই দিছোঁ। আৰু এজোপা চাওক, বহুত পুৰণা, মানে এজোপাৰ পৰা কাটিং কৰি কৰি এইবিলাক লগাইছোঁ। দিনটো কামৰ অন্ত নাই আৰু এতিয়া ভাতটো বনাই লওঁ। বনাই লৈ কি কৰিব পাৰোঁ চাওঁ আৰু। এয়া ফ্ৰেঞ্চ বিন ফ্ৰাই কৰিছোঁ আৰু ইয়াৰ ফুলকবি আলু ভাজিম আৰু এয়া সৰু মাছ আছে, সৰু মাছ ভাজিম। পটাপট বনাই লওঁ। এইখিনি বনাই লৈ মোৰ কাপোৰ এযোৰ মানে চিলাবলগীয়া আছে, চিলাই লৈ দহি বাটিম বুলি ভাবিছোঁ। আপোনালোকক দেখাম বাৰু। এয়া মাছৰ লগত দিবলৈ পিঁয়াজ, এনেকৈ খাই ভাল লাগে। খোৱা বোৱা কেতিয়াবাই হ'ল আৰু এতিয়া সন্ধিয়া হ'বই হ'ল। ভাবিলোঁ কাপোৰযোৰ যিমানখিনি পাৰোঁ কৰোঁ আৰু ভাত বনোৱা টাইমলৈকে। আকৌ ৰাতি সাজ বনাবই হ'ব এতিয়া। এয়া সূতা আনি থৈছোঁ, দহি বাটিব লাগিব। যিমানখিনি পাৰোঁ আপোনালোকক দেখাম বাৰু। কাপোৰযোৰ পদ্মিনী হয়, পিন্ধি ভালে লাগিব ঠাণ্ডা দিনত। এতিয়া মই চিলাই লওঁ। প্ৰথমে মই পাৰিখিনি কাটি লওঁ। পাৰিখিনি মই পিছতহে চিলাম। প্ৰথমে আগকেইটা চিলাই দহিটো বাটিম বুলি ভাবিছোঁ। দহিটো মই প্ৰথম বাটিম এইবাৰ। কেনেকুৱা হৈছে আপোনালোকে জনাব, মই শেষ কৰি দেখাম বাৰু। প্ৰথম মানে মই আগতে এখনত বাটিছিলোঁ, কিন্তু দহিটো বটা ইমান ভাল নহ'ল, মানে সূতাটো ইমান ভাল নহয়। যি আছিলে তাকে লগাই দিলোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া লগাই চাওঁ প্ৰথমে কেনেকুৱা হয়।
আপোনালোকে জনাব যিসকলে জানে। আৰু মই এনেকৈ চুটিকৈ ভাল পাওঁ আচলতে, সেইটো কাৰণে ভাবিলোঁ নিজেই কৰি চাওঁচোন। অলপ শকত হ'লে ভাল লাগে। আৰু আকৌ এনেকৈ মণি হৈ যাব লাগে আচলতে, গুটি অকণমানকৈ এনেকৈ হৈ গ'লে ভাল লাগে মণিটোৰ নিচিনাকৈ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ আহিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু শেষত সৰু ল'ৰাটোৱে ৰিলছ বনোৱা কৈ আছিলে, মই পুৰা প'জ দিছোঁ দেই।